তাকে আম্বানীৰ ঘৰত জন্ম হোৱাবিলাকো ভাবে কেতিয়াবা মই আৰু অলপ পোৱা হ'লে বুলি মোৰ ফোনটো ভাল ন এই ইনষ্টাগ্ৰামত আপলোড দি দিম কেতিয়াবা তেতিয়া মিলাই ল'বা যাৰ মিলাব আছে মিলাই ল'বা কিবা কিবি কুৱেশ্যন সুধি থৈছে কুৱেশ্যন এনচাৰ কৰি আছোঁ Welcome back to my YouTube channel. I hope আপোনালোক সকলো বহুত ভালে আছে আজি কেদিনমানৰ আগতে মই আপোনালোকক কুৱেশ্যন সুধিব দিছিলো আৰু কৈছিলো যে আপোনালোকৰ কুৱেশ্যনবিলাকৰ ৰিপ্লাই কৰি ইউটিউবত এটা ভিডিও বনাই দিম 2 এদিনৰ ভিতৰতে বাট 2 এদিনৰ ভিতৰতে বনাব নোৱাৰিলো মই অলপ বিজি আছিলো সো তাৰ কাৰণে সৰি বাট এতিয়া মই ভিডিও এটা বনাব লৈছো আৰু আপোনালোকৰ যিমানখিনি কুৱেশ্যন আছে প্ৰায় দিবলৈ চেষ্টা কৰিম ৰিপ্লাই বাট তাৰ আগতে মই কাপোৰযোৰ মেখেলা চাদৰযোৰ খুলি লওঁ মই মেখেলা চাদৰ পিন্ধি আছোঁ মানে মই ৰীল বনাই আছিলোঁ একচুৱেলি বেলেগ কাপোৰ এযোৰ পিন্ধি লৈছোঁ তাৰ পাছত মই কুৱেশ্যন এনচাৰ দি ভিডিঅ' বনাম ভিডিও বনাই আছো খুলি থৈছো আৰু উলাই দিও খিয়া হক অকমান ওচৰ নবয়ে জনী মই কেনেকৈ ভিডিও কৰি আছো চাবলৈ আহিছে মই মানে তলত বহি ভিডিও বনাই আছো অকলে অকলে ঘৰত ভিডিও বনাই দিবলৈ মানুহ নাই আৰু কেমেৰাটো একদম জুম হৈ গৈছে সো ফাৰ্স্ট কুৱেশ্যন আছে তোমাৰ ঘৰ ক'ত মোৰ ঘৰ গোলাঘাট হু ইজ ইয়োৰ ফেভৰেট সিঙ্গাৰ ফ্ৰম আসাম মোৰ বহুতকে ভাল লাগে সো এতিয়া জুবিন দাক ভাল লাগে পাপন দাক ভাল লাগে আৰু নতুন বহুতকে ভাল লাগে নতুন বহুতৰে গান শুনো মোক যদি খুদে মানে ফেভৰেট সিঙ্গাৰ কোন হয় বুলি অসমৰ মই ওয়ান অফ মাই ফেভৰেট বুলি ক'ব পাৰো ফেভৰেট বুলি ক'বলৈ মোৰ প্ৰবলেম হয় আৰ ইউ মেৰিড Oh my god so কোনোবাই মোক হেন্দুৰ লোৱা দেখিছে নি কেতিয়াবা এনে ব্ৰাইডাল ফটোশ্বুট কৰোঁতে হেন্দুৰ লওঁ বাৰু কেতিয়াবা বাট এনেতো মই কেতিয়াও হেন্দুৰ লোৱা নাই টিকটকৰ টাইমত লৈছিলোঁ 2-এটা ভিডিঅ' বনাইছিলোঁ হেন্দুৰ লৈ বাট পাছত ভাবিলোঁ আৰু যে হেন্দুৰ ল'ব নালাগে দেই মানুহে বিয়া পতা বুলি ভাবিব পতককৈ চ' এতিয়া মই হেন্দুৰ নলওঁ নহয় মই বিয়া পতা বা আপোনাৰ মোবাইলত যে ইমানবোৰ মেছেজ আৰু কমেন্টছ আহি থাকে হেং নামাৰে নেকি মোৰ ফোনটো ভাল ন এনে কৈছো মোৰ ইমান মেছেজ ইমান নাহে মানে বহুত কমে আহে মেছেজ হোৱাটছএপতো নাহে মেছেজ ইনষ্টাগ্ৰামত অলপ আহে মেছেজ বাৰু হ'লেও মোৰ ডিষ্টাৰ্ব নহয় আৰু কমেন্টছটো ইমান নাহে ন মোৰ যিমান আহে মানে হেতু মোৰ বহুত কম অহাৰ নিচিনাই লাগে কিছুমানটো কিমান আহে সো একোৱে নহয় তুমি কি পঢ়ি আছা মই মাষ্টাৰ্ছ কৰি আছো সেকেন্ড সেমত আৰু ডিপাৰ্টমেন্ট সাইকোলজি আপোনাৰ হবি কি হয় মোৰ হবি এতিয়া ৰীল বনোৱাটো হবি হৈছেগে আৰু মই গান শুনো সিৰিজ চাওঁ ফেভৰেট কালাৰ আৰু ফেভৰেট ফুড মোৰ ফেভৰেট কালাৰ হোৱাইট কালাৰ মই ইমান বেছি ভাল পাওঁ মানে মই হোৱাইট কালাৰৰ যিকোনো বস্তুৱে মানে ভাল পাওঁ এনেকুৱা আৰু ফেভৰেট ফুড চিকেনে ভাল পাওঁ চবতকৈ নমৰা আগত তোমাক এবাৰ লগ কৰিব পাৰিমনে মোক লগ পাবলৈ একদম মানে যেতিয়াই মন যায় তেতিয়াই লগ পাব পাৰিব একদম গোলাঘাট আহিলে হ'ল আৰু গোলাঘাট আহিলে মোক লগ পাব বা তুমি ৰিলছ বনাওঁতে কি কেমেৰা ইউজ কৰা মই ৰিলছ বনাওঁতে কেনন ইউজ কৰোঁ কেনন M50 Can you cook chicken? Yes, I can. क्या आपको ट्रैवलिंग पसंद है? हाँ जी बहुत पसंद है তোমাৰ কুস্তিখন পাম নেকি ৰাখি মিলাবলৈ
মই ইনষ্টাগ্ৰামত আপলোড দি দিম কেতিয়াবা তেতিয়া মিলাই ল'বা যাৰ যাৰ মিলাব আছে মিলাই ল'বা আপুনি ছ'চিয়েল মিডিয়াৰ বাহিৰে কি কৰি ভাল পায় মই ছ'চিয়েল মিডিয়াৰ বাহিৰে মই বাচন ধুই ভাল পাওঁ চ' মায়ে খুব বাচন ধুৱায় মোক তোমাৰ BF আছে নেকি এতিয়া পইণ্টত আহিছে মোৰ BF নাই নেক্সট ভিডিঅ' কেতিয়া আহিব 1 month পাছত নে জলদি আহিব আজি 6 দিনমান হ'ল নেকি একচুৱেলি মোৰ মানে ভিডিঅ' ইউটিউবত এতিয়ালৈকে দুটা দিছোঁহে এটা ভিডিঅ' দি এটা আহোঁতে 3-4 মাহ ভিডিঅ' মানে টাইম লাগি গৈছে এইটো ভিডিঅ' আহোঁতে চ' ভিউৱাৰ্ছ নাহে বাৰু ইউটিউবত তথাপিও কিছুমান মানুহ মানে মোৰ ইনষ্টাগ্ৰামত কিছুমানে ৱেইট কৰি থাকে মোৰ নিউ ভিডিঅ' আহিব বুলি চ' তেওঁলোকে মোক লাইভ গ'লে তেনেকৈ সোধে কিছুমান মানুহে ইউটিউব চেনেলটো কি হ'ল বুলি মই একচুৱেলি বহুত লেজি হয় মানে আৰু লেজিও হয় আৰু কেতিয়াবা কি হয় ভিডিঅ' কৰোঁ মই কৰি পেলাইও মানে মই নিদিওঁ মানে যেতিয়া কৰোঁ ন তেতিয়া কৰি ডাইৰেক্ট এডিট কৰি ডাইৰেক্ট মানে ইউটিউবত পোষ্ট কৰিবলৈ পাব লাগে ভিডিঅ' কৰাৰ 2 দিনৰ পিছতে বেলেগ কাম ওলাই যায় বেলেগ কামত বিজি হৈ যাওঁ তাৰপিছত মোৰ গৈ থাকি যায় ন তাৰ বহুত টাইম হৈ যায় মোৰ এডিট কৰিবও মন নাযায় আৰু দিবলৈও মন নোযোৱা হৈ যায়গৈ লাষ্টত তাৰপিছত যেতিয়া চাওঁ উলিয়াই নিজৰে হাঁহি উঠে লাষ্ট লাগে থক নিদিওঁ আৰু মানে এনেকৈ ভাবোঁ হোৱাই ইউ আৰ চ' বিউটিফুল তুমি ইমান কিউট কিয় মানে চব বেলেগ বেলেগকৈ দিছে দেই তুমি ইমান ধুনীয়া কিয় দেখিবলৈ বা তুমি ইমান মৰম লগা মাই গড নাজানো মই নহয় তোমালোকে জানো কেলে দেখা এটা কথা কৈ দিওঁ দেই মোৰ ভিডিঅ'টো একদম বেয়া হৈছে গম পাইছোঁ মই কাৰণ মই কেমেৰাটো একদম জুম কৰি কৰা হৈছে ভিডিঅ' কৰি দিবলৈ একচুৱেলি মানুহ নাই অকলে নিজে ষ্টেণ্ডত ৰখাই লৈ ভিডিঅ' কৰি আছোঁ তাকো তলত বহি লৈ চ' অলপ প্ৰব্লেম হৈছে তাৰ কাৰণে একদম চৰি এতিয়া কুৱেশ্যন আছে ভগৱানে যাক দিয়ে সকলোখিনি দিয়ে ন নাজানো সেইটো কথা কিন্তু মই ভাবোঁ মানুহক চাগে ভগৱানে যিমান দিলেও মানুহৰ এক্সপেক্টেশ্যন আৰু থাকি যায় আৰু অলপ লাগে বুলিয়ে ভাবে যিমান দিলেও মানুহ কেতিয়াও হেপী নহয় আৰু এক্সপেক্টেশ্যন কেতিয়াও শেষ নহয় চাগে আম্বানীৰ ঘৰত জন্ম হোৱাবিলাকো ভাবে কেতিয়াবা মই আৰু অলপ পোৱা হ'লে বুলি মই বহুত কম হৈ আছে বুলি ভাবে চাগে কেতিয়াবা নথিং টু আস্ক লটছ অফ লাভ ফ্ৰম আছ ভুলকৈ পঢ়িছোঁ আছামে দেখিছোঁ মানে যিয়ে নিলিখক কিয় কি লিখিছে নথিং টু আস্ক লটছ অফ লাভ ফ্ৰম কলকাতা লাভ ফ্ৰম আছাম হোৱাট ইজ ইয়ৰ ফিউচাৰ ড্ৰিম বৰ্তমান মই চাইক'লজি পঢ়ি আছোঁ চাইক'লজি ভাল পাওঁ চ' চাইক'লজি পঢ়ি আছোঁ চাওঁ আগলৈ কি হয় বাট মই লাইফত বহুত বেছি এক্সপেক্টেশ্যন নাৰাখোঁ কাৰণ লাইফটো কেনেকৈ চলি যায় কি হৈ যায় কোনেও নাজানে কাৰণ এতিয়া মই পঢ়ি আছোঁ ছিকিম ইউনিভাৰ্চিটি চেণ্ট্ৰেল ইউনিভাৰ্চিটি অফ ছিকিম বাট মই জানো কেতিয়াবা ভাবিছিলোঁ যে নিজে পঢ়ি থকা ইউনিভাৰ্চিটিখনত মই ইমান দিন হৈ গ'ল যে এদিনো মই যাবলৈ নাপাম ফিজিকেলি ক্লাছ কৰিবলৈ নাপাম ঘৰৰ পৰা অনলাইন ক্লাছ কৰি থাকিব লাগিব এইটো কেতিয়াও মইতো ভবা নাছিলোঁ ন লাইফটো 2 এবছৰ পাছতেচোন নিজে এনেও দেখিব পামেই কি হ'বলৈ গৈ আছে হ'ব গ'লে কোনো নিৰ্দিষ্ট এটা চেহেৰা মোৰ কেতিয়াও ক্ৰাছ হোৱা নাই চ' গাইজ মোৰ কুৱেশ্যন এনচাৰ ইমানখিনিয়ে আছিলে আৰু যদি কিবা দিবলৈ থাকি গৈছে তাৰমানে যদি দিয়া নাই মই তাৰ কাৰণে চৰি আপোনালোকে বেয়া নাপাব বাট মই যিমানখিনি পাৰোঁ দিবলৈ ট্ৰাই কৰিছোঁ আই হোপ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব যদি ভাল পায় দেন প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অ'কে বাই বাই